20-30 কোটি শুক্ৰকীটৰ মাজত তুমুল প্ৰতিযোগিতা কৰি অনুমাত্ৰ এটা শুক্ৰকীট জীয়াই থাকে। সেই শুক্ৰকীটৰ পৰাই সৃষ্টি হয় এগৰাকী মানুহৰ, যিটো আপুনি আৰু মই। এবাৰ চিন্তা কৰক, 20-30 কোটি শুক্ৰকীটক পৰাজিত কৰি আমি পৃথিৱীলৈ আহিছোঁ। আমি কদাপি দুৰ্বল নহয়। সেয়ে আমাৰ জীৱনটো সৰ্বাংগীন সুন্দৰ কৰিবলৈ আমি ডক্টৰ APJ আবুল কালাম চাহাবৰ চিৰযুগমীয়া বাণীসমূহ মনত ৰাখিব লাগিব। আপুনি আপোনাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰিব, আৰু অভ্যাস পৰিৱৰ্তন কৰিব পাৰিলেই এদিন ভৱিষ্যতো পৰিৱৰ্তন হ'ব। সফল হ'বলৈ আমাৰ অভ্যাসৰ পৰিৱৰ্তন কৰিব লাগিব। নেলছন মেণ্ডেলা, মহাত্মা গান্ধী, হজৰত মহম্মদ, বুদ্ধদেৱ, মাদাৰ টেৰেছা কোনো অন্য গ্ৰহৰ পৰা অহা লোক নহয়। এইখন সেউজ গ্ৰহৰে জীৱ। এবাৰ গমি চাওক, তেওঁলোক মহান হ'ল কেনেকৈ, সেই বিষয়ে আমি চিন্তা কৰা উচিত। টোপনিৰ পৰা উঠি আমি কালাম চাহাবৰ 5টি কথা মানি চলা উচিত। প্ৰথম, বিচনাৰ পৰা উঠিয়ে দীঘল নিশ্বাস লওক আৰু কওক, মই সকলোতকৈ ভাল। মোৰ নিচিনা পৃথিৱীত আৰু কোনো নাই। এতিয়া আপুনি ভাবিব পাৰে, মই কেনেকৈ ভাল? মোৰ চৌপাশে থকা সকলো দেখোন মোতকৈ ভাল। আচলতে ইয়াকে ক'ব পাৰি যে আপুনি যি চিন্তা কৰে, ঠিক তেনেকুৱাই আপোনাৰ জীৱনৰ ওপৰতো প্ৰভাৱ পৰে। নিতৌ ৰাতিপুৱা যদি নিজকে কয়, মই সকলোতকৈ ভাল, তেন্তে সেই প্ৰভাৱ জীৱনত বাস্তৱায়িত হ'ব। দ্বিতীয়তে, মই এয়া কৰিব পাৰিম। প্ৰত্যেকজন ব্যক্তিৰে সপোন থাকে, কিন্তু সকলোৰে সপোন পূৰণ নহয়, কাৰণ তেওঁলোকে আত্মবিশ্বাস নোহোৱাকৈ সপোন দেখে। মই এয়া কৰিব পাৰিম, এই আত্মবিশ্বাস সবল হ'ব লাগিব, তেহে সফল হ'ব পাৰিব। মাৰ্ক জুকাৰবাৰ্গ, বিল গেটছ, ধীৰুভাই আম্বানী, ৰতন টাটা এওঁলোকৰ গভীৰ আত্মবিশ্বাসৰ ফলতহে সফল হ'ব পাৰিছে। তৃতীয়তে, ঈশ্বৰ সদায় মোৰ লগত আছে। যেতিয়াই জীৱনলৈ বেয়া দিন বা বেয়া পৰিৱেশ আহে, তেতিয়া মনে মনে ইয়াকে ভাবিব যে ঈশ্বৰে যি কৰে মংগলৰ বাবেই কৰে। ঈশ্বৰ মোৰ লগত আছে, গতিকে মোৰ ভাল হ'বই। আজি হয়তো বেয়া দিনৰ মোকাবিলা কৰিব লগা হৈছে, কিন্তু ইয়াতো নিশ্চয় কল্যাণ আছে। চতুৰ্থতে, মই এগৰাকী বিজয়ী। 9 ডেচিবেল বিষ যন্ত্ৰণা মানুহৰ হ'লে লগে লগে মানুহৰ মৃত্যু হয়, কিন্তু এগৰাকী মাতৃয়ে 12 ডেচিবেল প্ৰসৱ যন্ত্ৰণা সহ্য কৰি সন্তান প্ৰসৱ কৰে। ভৰি নথকা অৰুণিমা সিনহাই মাউণ্ট এভাৰেষ্ট বগাব পাৰে। মিনি ট্ৰাকৰ তলত সন্তান পৰাৰ সময়ত মাকে মিনি ট্ৰাক দাঙিবলৈ সক্ষম হয়, তেন্তে আপুনি বিজয়ী হ'ব নোৱাৰিব কিয়? নিজকে দুৰ্বল নেভাবি সদায় বিজয়ী ভাৱ মনত ৰাখিব, এদিন সফল হ'বই। পঞ্চমতে, আজিৰ দিনটো মোৰ। সফলতা প্ৰত্যেক দিন পোৱা নাযায়, কিন্তু প্ৰত্যেক দিন নিৰৱচ্ছিন্নভাৱে কৰা পৰিশ্ৰমৰ ফলতহে সফলতা আহে। ইমান দিন যি কৰিছে, আজিৰ পৰা যদি সেই একেখিনি কামকে কৰে, তেন্তে ফলাফলো তেনেকুৱাই হ'ব। আজিৰ পৰা নিজকে সলনি কৰক, জীৱনটোও সলনি হ'ব। কালাম চাহাবৰ 5টা কথা সদায় মনত ৰাখিব। মই সকলোতকৈ ভাল, মই এয়া কৰিব পাৰিম, ঈশ্বৰ সদায় মোৰ লগত আছে, মই এগৰাকী বিজয়ী, আজিৰ দিনটো মোৰ। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।